নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ চেপ্টাৰ 2 অৰ্থাৎ বহুপদ এই অধ্যায়টোৰ পৰা তোমালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 1টোত কি বুলি কৈছে, যদি দ্বিঘাত বহুপদ x² + 3x + k ইয়াৰ এটা শূন্য 2 হয়, তেন্তে k ৰ মান কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে। x² + 3x + k এই বহুপদত এটা k আছে দেখা পাইছা, এই k ৰ মানটো আমি উলিয়াব লাগে। চোৱা, p of x থকা বহুপদটো কি আছে? x² + 3x + k এই বহুপদটোৰ এটা শূন্য 2, তাৰ মানে p of 2 x ৰ মান 2 বহোৱালে বহুপদটোৰ মান কিমান হয়? 0। তো ইমপ্লাইজ p of 2 x ৰ মান যদি 2 বহাও 2² + 3 × x মানে 3 × 2 + k = 0। ইমপ্লাইজ 2² মানে 4 + 2 × 3 = 6 + কি আছে k = 0। implies 4 + 6 10 + k = 0 implies k = 10 টো যদি হুফালে নিয়া -10। তো এইটো আমাৰ ক'ত আছে? অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ -10। কুৱেশ্যন নম্বৰ 2ত কি বুলি কৈছে, ধ্ৰুৱক বহুপদৰ ডিগ্ৰী হ'ল, ধ্ৰুৱক বহুপদৰ ডিগ্ৰী কিমান? 0, সকলোৱে জানা, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 0। কুৱেশ্যন নম্বৰ 3টো চোৱা, বহুপদ x² - 6x + 8 এইদৰে লিখিব পাৰি, চাৰিটা অপশ্যন দিয়া আছে। মানে এই যিটো বহুপদ দেখা পাইছা, এই বহুপদটোক আমি আকৌ কেনেদৰে লিখিব পাৰোঁ? চোৱা, x² - 6x + 8 তো ইকুৱেল, ইয়াত আমি কি কৰিম? মধ্যম পদ বিভাজন কৰিম। চোৱা, x² - 6xটো ভাঙিম, -4x - 2x -4x - 2x কি হয়? -6x, অৰ্থাৎ আমি কি কৰিছোঁ? মধ্যম পদ বিভাজন কৰিছোঁ, +8 ইকুৱেল, এইকেইটাৰ পৰা কি কমন আহে? x কমন আহে, x - 4 ৰ'ব, এইকেইটাৰ পৰা কি কমন আহে? -2 কমন আহে, x - 4 ৰ'ব। তো ইকুৱেল x - 4 আৰু এটা কি ৰৈ যাব? x - 2। গতিকে এই যিটো আমাৰ বহুপদ, এই বহুপদটোক আমি এনেকৈও লিখিব পাৰোঁ। এইটো ক'ত আছে? আমাৰ অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, x - 2 হোল ইনটু x - 4। 4 নম্বৰটো চোৱা, x² - 2x - 8 ইয়াৰ শূন্যবোৰ হ'ল, চাৰিটা অপশ্যন দিয়া আছে, x² - 2x - 8 তো ইকুৱেল x² - 4x + 2x, তাৰমানে আমি কি কৰিছোঁ? এই মধ্যম পদ বিভাজন কৰিছোঁ, মধ্যম পদটো ভাঙি দিছোঁ। -4x + 2x কৰিলে কি হয়? -2x -8 তো ইকুৱেল, এইকেইটাৰ পৰা কি কমন আহে? x কমন আহে, কি ৰ'ব? x - 4। এইকেইটাৰ পৰা কি কমন আহে? 2 কমন আহে, +2 কমন আহিব, x - 4 ৰ'ব। তো ইকুৱেল x - 4 x + 2। তো এতেকে x - 4 = 0 ইমপ্লাইজ x ইকুৱেল কি হ'ব? -4টো সোঁফালে গ'ল, +4 অৰ x + 2 = 0 ইমপ্লাইজ x ইকুৱেল কি হ'ব? +2 আছিলে, এইফালে গ'ল -2। এতিয়া আমি শূন্য দুটা কি পালোঁ? এটা পালোঁ 4 আৰু এটা পালোঁ -2, অৰ্থাৎ 4, -2 এইটো ক'ত আছে? আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 4, -2। x² - 2x - 8 এই বহুপদৰ শূন্যবোৰ হ'ল 4, -2। 5 নম্বৰটো চোৱা, x⁴ - x² + 2 এই বহুপদৰ ডিগ্ৰী হ'ল, চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব? চোৱা, এই যিটো বহুপদ, বহুপদটোৰ সৰ্বোচ্চ ঘাত কিমান আছে? 4, অৰ্থাৎ এইটোৱে হ'ব আমাৰ ডিগ্ৰী, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 4। 6 নম্বৰটো চোৱা, যাৰ যোগফল আৰু শূন্যৰ গুণফল ক্ৰমে √2, 1/3 হয়, সেইটো দ্বিঘাত বহুপদ কি? তাৰমানে কি বুলি কৈছে? এটা দ্বিঘাত বহুপদৰ যোগফল মানে শূন্যকেইটাৰ যোগফল কিমান? √2 আৰু শূন্যকেইটাৰ গুণফল 1/3 হয়, তেন্তে আমি দ্বিঘাত বহুপদটো উলিয়াব লাগে। চোৱা, শূন্য দুটা ধৰি লৈছোঁ আলফা আৰু বিটা, ইয়াতে যোগফল কি বুলি কৈছে? √2 এণ্ড গুণফল মানে আলফা ইনটু বিটা = 1/3 বুলি কৈছে। তো এতেকে আমি কি উলিয়াব লাগে? বহুপদটো উলিয়াব লাগে। তো দ্বিঘাত বহুপদ উলিওৱা ফৰ্মুলাটো কি আছিলে? k হোল ইনটু x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা ইনটু বিটা।
তো ইকুৱেল কে হোল ইনটু এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা মানে কি √2x প্লাছ আলফা ইনটু বিটা মানে 1/3। তো এইবাৰ আমি কি কৰিম, এই 3টো কেঞ্চেল কৰিবৰ কাৰণে কেৰ ভেলু 3 লৈ ল'ম। কেটো কি হয়, এটা ধ্ৰুৱক পদ, তো ধ্ৰুৱক মানে 3 লৈ লৈছোঁ, ঠিক আছে। তো লসাগু হৈ যাব ইয়াত 3 ইনটু এক্স স্কুৱেৰ 3x স্কুৱেৰ মাইনাছ 3 ইনটু √2x 3√2x প্লাছ ইয়াত যিহেতু তলত 3 আছে ওপৰত কি আছে 1, 3 কেঞ্চেল গ'ল, কি ৰৈ গ'ল 3x স্কুৱেৰ মাইনাছ 3√2x প্লাছ 1। গতিকে আমাৰ দ্বিঘাত বহুপদটো কি পালোঁ 3x স্কুৱেৰ মাইনাছ 3√2x প্লাছ 1। এইটো আমাৰ ক'ত আছে, অপশ্যন ইয়াত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 3x স্কুৱেৰ মাইনাছ 3√2x প্লাছ 1। কুৱেশ্যন নম্বৰ 7টো চোৱা, যদি পি অফ এক্স ডিগ্ৰী 1 আৰু পি অফ এ ইকুৱেল 0ৰ বহুপদ হয়, পি অফ এক্স এটা বহুপদ, ঠিক আছে, এক্স থকা বহুপদ। এতিয়া এক্সৰ ঠাইত যদি আমি এ বহাওঁ, এ বহুৱালে বহুপদটোৰ মান কিমান হৈ যায় 0 হয় বুলি কৈছে, তেন্তে এক কি বুলি কোৱা হ'ব, অৰ্থাৎ চোৱা এক্সৰ ঠাইত এ বহুৱালে বহুপদটোৰ মান কিমান হৈ যায় 0 হৈ যায়, তেতিয়াহ'লে এই এটোক কি বুলি কোৱা হ'ব, বহুপদটোৰ শূন্য বুলি কোৱা হ'ব, অৰ্থাৎ 0 অফ পি অফ এক্স, এই বহুপদটোৰ শূন্য, 0 অফ পি অফ এক্স বা বহুপদটোৰ শূন্য বুলি দিয়া থাকিব। তো অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 8 নম্বৰটোত কি বুলি কৈছে, n ডিগ্ৰীৰ বহুপদ এটাৰ হ'ল, চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। চোৱা এনৰ ঠাইত যদি আমি 3 লওঁ, 3 ডিগ্ৰীৰ বহুপদ এটা, ঠিক আছে, তেতিয়াহ'লে ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব, 3টা হ'ব। এতিয়া n ডিগ্ৰীৰ বহুপদ হ'লে ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব, আটাইতকৈ যদি বেছি হ'ব লাগে কিমানটা হ'ব, nটাই হ'ব। যেনে চোৱা ax স্কুৱেৰ প্লাছ bx প্লাছ c, এইটো এটা দ্বিঘাত বহুপদ, এই দ্বিঘাত বহুপদৰ ডিগ্ৰীৰ মান কিমান 2। ইয়াত যদি ডিগ্ৰীৰ মানটো 2 হয়, তেতিয়াহ'লে এই দ্বিঘাত বহুপদৰ শূন্য সংখ্যা কেইটা হ'ব, 2টা, অৰ্থাৎ n ডিগ্ৰীৰ বহুপদ এটাৰ সৰ্বাধিক শূন্যৰ সংখ্যা কেইটা হ'ব, nটা হ'ব। তো অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9টো চোৱা, পি অফ এক্স ইকুৱেল এক্স স্কুৱেৰ মাইনাছ 27, ইয়াৰ শূন্য হ'ল, চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। মানে এই বহুপদটোৰ পৰা আমি শূন্য উলিয়াব লাগে, অৰ্থাৎ এক্সৰ ভেলু উলিয়াব লাগে। তো বহুপদটো কি আছে আমাৰ, পি অফ এক্স ইকুৱেল এক্স স্কুৱেৰ মাইনাছ 27। তো বহুপদটো আছে আমাৰ এক্স স্কুৱেৰ মাইনাছ 27, ইয়াৰ কি উলিয়াব লাগে, শূন্য উলিয়াব লাগে। তো ইমপ্লাইজ এক্স স্কুৱেৰ ইকুৱেল মাইনাছ 27 আছে, এইফালে গ'লে প্লাছ 27। তো ইমপ্লাইজ আমাক লাগে এক্সৰ ভেলু, তেতিয়াহ'লে কি হ'ব, এইফালে বৰ্গমূল চিন আহিব 27। তো ইমপ্লাইজ এক্স ইকুৱেল কি হ'ব, 27 মানে কি 9 ইনটু 3। তো ইমপ্লাইজ এক্স ইকুৱেল বৰ্গমূল চিনটো উঠিলে কি হ'ব, প্লাছ মাইনাছ চিন আহিব, 9 বৰ্গমূল 3 আৰু √3 থাকি যাব। গতিকে এক্সৰ ভেলু কি পাইছা, প্লাছ মাইনাছ 3√3, অৰ্থাৎ এক্স স্কুৱেৰ মাইনাছ 27ৰ শূন্য দুটা কি, প্লাছ মাইনাছ 3√3, এটা হৈ গ'ল প্লাছ 3√3 আৰু এটা হৈ গ'ল মাইনাছ 3√3, অৰ্থাৎ প্লাছ মাইনাছ 3√3। এইটো ক'ত আছে আমাৰ, অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, প্লাছ মাইনাছ 3√3। 10 নম্বৰটো চোৱা, দ্বিঘাত বহুপদ উলিয়াব দিছে, যাৰ শূন্য দুটা দিয়া আছে -3 আৰু 4। তো কি আছে, -3 এণ্ড 4 বুলি দিয়া আছে। তো দ্বিঘাত বহুপদটো উলিয়াব লাগে, তেতিয়াহ'লে দ্বিঘাত বহুপদ উলিয়াবলৈ হ'লে চোৱা শূন্য দুটা কি দিয়া আছে, আলফাৰ মান দিয়া আছে -3 আৰু বিটাৰ মান দিয়া আছে 4। তো আলফা প্লাছ বিটা যদি আমি উলিয়াওঁ কিমান হ'ব, -3 প্লাছ 4 কিমান হ'ব, 1 হ'ব। আলফা ইনটু বিটা যদি উলিয়াওঁ -3 ইনটু 4 কিমান হ'ব, -12। তো এতিয়া দ্বিঘাত বহুপদটো উলিয়াওচোন, এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা, তো ইকুৱেল এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটাৰ মান 1 ইনটু এক্স এক্স প্লাছ আলফা ইনটু বিটা মানে কি -12। তো এতিয়া চোৱাচোন এক্স স্কুৱেৰ মাইনাছ এক্স -12 আছে নে, ইয়াত প্লাছ 12 আছে, প্লাছ 12 আছে, -12 নাই। তো এইটো মিলাবৰ কাৰণে আমি কি কৰিম, এতিয়া 2 দি হৰণ কৰি দিম, তেতিয়াহ'লে এইটোৰ লগত মিলি যাব। চ' 2 দি হৰণ কৰা, এক্স স্কুৱেৰ বাই 2 মাইনাছ এক্স বাই 2 মাইনাছ 12/2। তো ইকুৱেল কি পাবা, চোৱা এক্স স্কুৱেৰ বাই 2 মাইনাছ এক্স বাই 2 মাইনাছ 2 দি 12 কিমান বাৰ যাব, 6 বাৰ। তো এইটো আমাৰ ক'ত আছে,
অপশ্যন চিত আছে। তো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। x² - 2 মাইনাছ x/2 মাইনাছ 6। 11 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, দ্বিঘাত বহুপদ x² + 99x + 127। এই দ্বিঘাত বহুপদৰ শূন্যবোৰ হ'ল, চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। অপশ্যন এত কি বুলি কৈছে, দুয়োটা শূন্যই ধনাত্মক বুলি কৈছে। অপশ্যন বিত দুয়োটাই ঋণাত্মক। অপশ্যন চিত কি বুলি কৈছে, এটা ধনাত্মক এটা ঋণাত্মক। আৰু অপশ্যন ডিত কি হয়, দুটা সমান বুলি কৈছে। তো কৰি চোৱা এক্স ওলোৱা আমাৰ ফৰ্মুলাটো কি আছিলে, যে এক্স ইকুৱেল আমাৰ ফৰ্মুলা আছিলে -b ± √b² - 4ac/2a। তো ইকুৱেল, এবাৰ মানবিলাক বহোৱা, 2 × a, এৰ মান কিমান, চ' এৰ মান x² সহগ কি আছে 1, এৰ মান হৈ গ'ল 1, মাইনাছ বিৰ মান কিমান, এক্সৰ সহগ কিমান আছে 99, প্লাছ মাইনাছ √b² মানে 99² মাইনাছ 4 × এৰ মান 1 × চিৰ মান 127। তো ইকুৱেল 2 × 1 2 মাইনাছ 99 প্লাছ মাইনাছ √99² কৰিলে তুমি পাই আছা 9801 মাইনাছ 4 × 1 4 4 × 127 কৰিলে পাই আছা তুমি কিমান 508। তো ইকুৱেল তলত হৈ গ'ল আমাৰ 2 মাইনাছ 99 প্লাছ মাইনাছ √9801 মাইনাছ 508 কৰিলে পাই আছা তুমি 9293। তো ইকুৱেল এতিয়া চোৱা, তলত হৈ গ'ল আমাৰ 2 মাইনাছ 99 প্লাছ মাইনাছ এতিয়া √9293, ইয়াৰে বৰ্গমূল তুমি কিমান পাবা, ইয়াৰে বৰ্গমূল পাবা 96.4। তো এবাৰ এইখিনি সৰল কৰা, এটা প্লাছত এটা মাইনাছত কৰা। ইয়াৰ পিছৰখিনি আমি এইফালে কৰিছোঁ, তোমালোকে তলে তলে লিখি যাবা, ঠিক আছে। তো x ইকুৱেল -99 এবাৰ প্লাছত লওঁ, প্লাছ 96.4/2। তো ইকুৱেল কি পাইছা, 99ৰ পৰা 96.4 গ'ল, 2.6 থাকিব মাইনাছ। তো 2 দি কিমান যাব, -1.3। তো আকৌ কৰা, x ইকুৱেল -99 মাইনাছ 96.4/2। তো ইকুৱেল তলত আছে 2 -99 মাইনাছ 96.4 কৰিলে পাই আছা -195.4। তো মাইনাছ কিমান বাৰ যাব, 97.7। এতিয়া কি দেখা পাইছা, শূন্য দুটাৰ চিনবিলাক কি হয়, ঋণাত্মক, অৰ্থাৎ দুয়োটা শূন্যই কি হয়, ঋণাত্মক। এইটো ক'ত আছে আমাৰ, অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। দুয়োটা কি হয়, ঋণাত্মক, অৰ্থাৎ এই যিটো আমাক বহুপদ দিয়া আছিলে, এই বহুপদটোৰ শূন্যবোৰ কি হ'ব, দুয়োটা ঋণাত্মক। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। 12 নম্বৰটোত কি বুলি কৈছে, যদি দ্বিঘাত বহুপদ x² + bx + c, য'ত c ≠ 0, মানে এই দ্বিঘাত বহুপদৰ শূন্য সমান হয় বুলি কৈছে, দ্বিঘাত বহুপদটোৰ শূন্য সমান হয় বুলি কৈছে, তেন্তে চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। চোৱা, দ্বিঘাত বহুপদ এইটো যদি শূন্য সমান হয়, তেতিয়াহ'লে ভেদ নিৰূপক d ইকুৱেল কি আছিলে, চোৱা b² - 4ac, অৰ্থাৎ b² - 4ac ইকুৱেল কিমান হ'ব, 0। দ্বিঘাত বহুপদৰ শূন্য সমান হ'লে আমাৰ চৰ্তটো কি আছিলে, b² - 4ac ইকুৱেল 0। তো ইমপ্লাইজ, চোৱা b² ৰাখিলোঁ, -4ac সোঁফালে গ'ল, প্লাছ 4ac। এতিয়া লক্ষ্য কৰা, এই b² মানে কি, আমাৰ যদি -b থাকে, হোল স্কুৱেৰ কৰিলে কি হৈ যাব, +b² হৈ যাব, অৰ্থাৎ b² মান কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, সদায় ধনাত্মকে হ'ব। আৰু ইয়াত 4ac, a আৰু c ৰ মানটো কি দেখা পাইছা, ধনাত্মক দেখা পাইছা, অৰ্থাৎ অপশ্যন এটো শুদ্ধ হ'বনে, c আৰু a চিন বিপৰীত বুলি কৈছে। চোৱা, c আৰু a টো সমান চিনৰ একেফালে আছে, তেতিয়াহ'লে বিপৰীত চিন হ'ব নোৱাৰে, তাৰমানে অপশ্যন এটো শুদ্ধ নহয়। অপশ্যন বিত কি বুলি কৈছে, c আৰু b চিন বিপৰীত বুলি কৈছে। চোৱা, c আৰু bৰ চিন বিপৰীত নেকি, চোৱা b² মান কি হৈ যাব, প্লাছ চিন হৈ যাব, চিৰ মানো কি আছে, প্লাছ চিনে আছে, তাৰমানে c আৰু a ৰ চিন একে হ'ব, তো এইটো হ'ব নোৱাৰে। অপশ্যন চিত কি বুলি কৈছে, c আৰু a ৰ চিন একে, চোৱা c আৰু a টো একেফালে আছে, অৰ্থাৎ ধনাত্মক।
অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। চি আৰু এ চিন একে। যিহেতু বি স্কুৱেৰ মান ঋণাত্মক হ'ব নোৱাৰে অৰ্থাৎ 4ac মানো কি হ'ব ধনাত্মকে হ'ব, তেতিয়াহ'লে এ আৰু চিৰ চিনবিলাক কি হ'ব একে হ'ব। 13 নম্বৰটো চোৱা, যদি দ্বিঘাত বহুপদ x² প্লাছ a প্লাছ 1 ইনটু এক্স প্লাছ বি এই দ্বিঘাত বহুপদৰ শূন্যবোৰ কি 2 আৰু -3 হয়, তেন্তে চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো এ আৰু বিৰ মান উলিয়াব লাগে ইয়াৰ পৰা। চ' আমাৰ দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা ইকুৱেল কি আছিলে ফৰ্মুলা -b/a। তো ইমপ্লাইজ চ' আলফা প্লাছ বিটা শূন্য দুটা দিয়া আছে, আলফাৰ মান 2 প্লাছ বিটাৰ মান -3 ইকুৱেল -b। বিৰ মান কিমান এক্সৰ সহগ কি আছে a প্লাছ 1, a প্লাছ 1 বাই a। এৰ মান কি x² লগত কি আছে 1 আছে 1। তো ইমপ্লাইজ চোৱা 2 - 3 কৰিলে -1 ইকুৱেল তলত 1টো নিলিখিলেও হয়, তো -a প্লাছ 1 আছে। তো দুইফালে মাইনাছ মাইনাছ কেঞ্চেল, তো ইমপ্লাইজ 1 আছে প্লাছ 1টো বাওঁফালে আহিলে কি হ'ব -1 হ'ব আৰু এইফালে a। তেতিয়াহ'লে আমি এৰ মান কি পালোঁ 0। এবাৰ বিৰ মান উলিওৱা। চ' আলফা ইনটু বিটা শূন্য দুটা গুণফল ওলোৱা ফৰ্মুলা c/a। তো ইমপ্লাইজ গুণফল কৰা 2 ইনটু বিটাৰ মান কি -3, তো ইকুৱেল c/a। চিৰ মান কি আছে b বাই এৰ মান কি আছে 1। তো ইমপ্লাইজ 2 3 গুণ 6 -6 ইকুৱেল b/1 মানে b এ হ'ব। বিৰ মান কি পাইছে -6, এৰ মান পাইছে 0। এইটো ক'ত আছে অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। a ইকুৱেল 0, b ইকুৱেল -6। 14 নম্বৰ চোৱা, প্ৰদত্ত ৰৈখিক বহুপদ y ইকুৱেল f(x). এই যিটো আমাৰ লেখ আছে এইটো হৈ গ'ল আমাৰ প্ৰদত্ত ৰৈখিক বহুপদ, ঠিক আছে, y ইকুৱেল f(x). তো ইয়াৰ আছে, ইয়াৰ শূন্য কেইটা আছে আমি উলিয়াব লাগে। তো এইটো আমি কেনেকৈ উলিয়াওঁ, আমি চাম এই যিটো আমাৰ কাৰ্টেজীয় সমতল, কাৰ্টেজীয় সমতলখনত এই লেগডালে x অক্ষটোক কেইটা বিন্দুত কাটিছে। যিহেতু এই লেগটোৱে x অক্ষটোক কি কৰিছে এটা বিন্দুত কাটিছে, গতিকে ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব এটা হ'ব, আৰু সেই সংখ্যাটো কিমান হ'ব 3, ঠিক আছে, এটা শূন্য আৰু সেইটো কি হয় 3। সেইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এটা 0 1 0 এণ্ড দ্য 0 ইজ শূন্যৰ মানটো কিমান 3। তো বুজি পাইছা, আজিৰ ক্লাছত আমি কি আলোচনা কৰিলোঁ, চেপ্টাৰ 2ৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আলোচনা কৰিছোঁ। যদিহে ভিডিঅ'টি চাই ভাল লাগিছে ভিডিঅ'টিত লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।